ৰাইজ আপোনালোকে পিছে গম পাইছে নে নাই আমাৰ যোৰহাটত নতুনকৈ এখন শাৱাৰ্মা চেণ্টাৰ খুলিছে। আৰে শৰ্মা নহয় অ, শাৱাৰ্মা। সেই যে মাংসবোৰ জোং এডালত সোমাই জাপি জাপি ঘূৰাই ঘূৰাই বনাই থাকে সেইটো আকৌ। আৰু এইবাৰ আমাৰ যোৰহাটতো আহি গ'ল ফেমাছ ফ্ৰেঞ্চাইজি এবছলিউট শাৱাৰ্মা। যোৰহাটৰ ৰাজাবাৰী NID জেললৈ সোমাই যোৱা ৰাস্তাটো, তাৰ মানে অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ৰাস্তাটো, তাৰ মানে ITA ফিল্ডখনৰ সন্মুখৰ দোকানখনৰ ওপৰলৈ চাই দিলে আপোনালোকে দেখিব এবছলিউট শাৱাৰ্মা। ইমান ধুনীয়া ফ্ৰেঞ্চাইজি ষ্টলখনত সোমাই দুটামান ফটো পজ নিদিয়াকৈ থাকিব নোৱাৰিলো। আৰু তাৰ পাছতে চকু গ'ল ইয়াৰ ডাঙৰ মেনুখনলৈ। নাম আৰু দামবোৰ দেখি এটা এটাকৈ কেইবাটাও বস্তু অৰ্ডাৰ কৰিলো। চিকেন পেটি বাৰ্গাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ, ষ্টিম ম'ম', ক্ৰিস্পি ম'ম' আৰু ক্ৰিস্পি ফ্ৰাইড চিকেন, এণ্ড ফাইনেলি যিটো বস্তু খাম বুলি ইয়াত আহিছিলো, শাৱাৰ্মা আৰু শাৱাৰ্মা ৰ'ল। একদম সঁচা কৈছো ৰাইজ, তালৈ গৈ মোৰ সাৰ্থক হোৱা যেন হ'ল। কি ধুনীয়া টেষ্ট মানে, আন মানুহবোৰে চাই নথকা হলে মই আঙুলি চুপি চুপি খালোহেঁতেন। বাৰ্গাৰ ম'ম' টপাটপ খাই শেষ কৰি শাৱাৰ্মাটো মই শেষলৈ থলো। মানে বেছি টেষ্টি বস্তুবিলাকৰ সোৱাদটো শেষত লৈ ভাল লাগে। তাৰ মানে বাকীবোৰ বস্তুৰ সোৱাদ কম আছিল এনেকুৱা কিন্তু নহয় দেই। কিন্তু যেতিয়া আফগানী শাৱাৰ্মাৰ চিকেনখন এনেকৈ ৰুটিৰে ধৰি লৈ মুখত সুমুৱালো, উফ কি সোৱাদ। আৰু সেইটো ফূৰ্তিতে ৰ'ব নোৱাৰি এবাৰ মেক্সিকান শাৱাৰ্মাৰ প্লেটটো একেবাৰে চুচি বাচি শেষ কৰি পেলালো। আৰু শেষত ক্ৰিস্পি ফ্ৰাইড চিকেনেৰে আজিৰ খাদ্যখিনিৰ সামৰণি মাৰিলো। এতিয়া কিন্তু আপোনালোকে নকব দেই ইমানবোৰ বস্তু অকলে খালা বুলি। আৰে জানেইচোন মোক অলপমান বেছিয়ে লাগে, আৰু তাতোতকৈ বেছিকৈ লাগে আপোনালোকৰ মৰমবোৰ। আপোনালোকৰ এটা লাইক লাগে, এটা কমেন্ট লাগে, আৰু যদি মোৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে আপোনালোকৰ ফল'টো লাগে। তেতিয়াহে আপোনালোকলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিব পাৰিম। আজিলৈ আহিছো দেই, বাই।